নমস্কাৰ আপোনালোক সকলোকে মই উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই এখন বিশেষ জাননী বিষয়ে কথা পাতিম আৰু এই জাননীখন প্ৰেৰণ কৰিছে আমাৰ নগাঁও জিলাৰ প্ৰশাসনৰ ফালৰ পৰা, জিলা আয়ুক্ত কাৰ্যালয়ৰ ফালৰ পৰা। আৰু এই প্ৰশাসনে আগবঢ়োৱা যিখন জাননী, এই জাননীখনত কি কি কথা আছে আৰু এই জাননীখন কিহৰ লগত জড়িত, এই সকলো কথা মই এই ভিডিঅ'টো সম্পূৰ্ণকৈ ক'বলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যিহেতু আমি সকলোৱে জানো যে 2025 চনৰ 29 ডিচেম্বৰ তাৰিখে নগাঁও জিলাৰ বৰদোৱাত অৱস্থিত বৰদোৱা প্ৰকল্প, যাক বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ বুলিও জনা যায়, আৰু এই আৱিৰ্ভাৱ ক্ষেত্ৰভাগ গৃহমন্ত্ৰী ডাঙৰে ইতিমধ্যে মুকলি কৰিছিলে, যদিও সাধাৰণ জনতাৰ বাবে ইয়াক মুকলি কৰি দিয়া হোৱা নাছিলে, কিছুমান নিৰ্মাণ কাৰ্য অসম্পূৰ্ণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত। এতিয়া এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ কাৰণে 2025 চনৰ 2026 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে সাধাৰণ জনতাৰ বাবে বা ভকত বৈষ্ণৱৰ বাবে এই প্ৰকল্পভাগ মুকলি কৰি দিব। কিন্তু ৰখিব, এইখিনিতে এটা মন কৰিবলগীয়া কথাটো হৈছে এইটোৱেই যে কেৱল আমি এইখন প্ৰকল্পত যোৱাৰ আগত কিছুমান কথা জনাটো অতিকৈ জৰুৰী, আৰু সেইকাৰণে এই জাননীখনৰ কথাকেইটা মই মূলতে ক'বলৈ বিচাৰিছোঁ। আপোনালোকে তালৈ যোৱাৰ আগত এই কথাকেইটা মনত ৰাখি যোৱাটো খুব জৰুৰী, নহ'লে আপোনালোকে ফাইন ভৰিবলগীয়া হ'বও পাৰে, আৰু ফাইন 1000 টকা পৰ্যন্ত। তেন্তে আহকচোন কি কিনো কৰিলে আপোনালোকে বা কি কি কৰিব নালাগে বা কি কি কৰিব লাগে। প্ৰথম কথা, আমি জানোঁ যে এইটো এটা পবিত্ৰ আধ্যাত্মিকতাৰে পৰিপূৰ্ণ এক পবিত্ৰ আধ্যাত্মিকতাৰে পৰিপূৰ্ণ এটা প্ৰকল্প, য'ত ইয়াক আমি বহুতে পাৰ্ক বুলি গণ্য কৰে, যদি আচলতে এইটো তেনেকুৱা কোনো পাৰ্ক নহয়। যিহেতু গুৰুজনাৰ যিটো অমৰ সৃষ্টি, তাক প্ৰকল্পৰ মাধ্যমেৰে সদায় জিলিকাই ৰাখিবৰ কাৰণে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে। গতিকে এই ব্যৱস্থাসমূহ সুন্দৰকৈ ইয়াক ৰখাটো আমাৰ সাধাৰণ জনতাৰ কৰ্তব্য। গতিকে সেইকাৰণে জিলা প্ৰশাসনৰ তৰফৰ পৰা জাননীখন স্পষ্টভাৱে উল্লেখ কৰিছে যে এই নিয়মসমূহ যদি ভংগ কৰে তেওঁলোকে 1000 টকা পৰ্যন্ত জৰিমনা বিহিব। এতিয়া মন কৰিবলগীয়া কথাটো হ'ল এইটোৱে যে ইয়াত আপুনি তামোল, চিগাৰেট, বিড়ি আদি লৈ যাব নোৱাৰিব, আৰু কোনো খোৱা সামগ্ৰীও লগত লৈ যাব নোৱাৰিব। তাত যেনেকেই মন যায় তেনেকেই উচ্চ স্তৰত কথা বতৰা বা হাঁহি খিকিন্দালি কৰি এনি টাইম যিটো কৰি ৰাখে, তেনেকুৱা ধৰণৰ পৰিৱেশ বিনষ্ট হোৱা কাম কৰিব নালাগিব। আৰু লগতে আপোনাৰ কোনো ধৰণৰ তাত যিবিলাক ফুল চিঙা বা আৱৰ্জনা পেলোৱা বা পেকেট পেলোৱা আদি কামবিলাক কৰাৰ পৰা আপোনালোকে সাৱধান অৱলম্বন কৰিব লাগিব। তাত থকা যিবিলাক আৰক্ষীৰ লোক, তেওঁলোকে সেইসমূহ চোৱা চিতা কৰি থাকিব, আৰু আপোনাক যদি চকুত পৰে তেতিয়াহ'লে আপুনি নিৰ্দিষ্ট তৎক্ষণাত তাৰ পৰা আপোনাক বাহিৰ কৰি দি পেলাই আটক কৰিব, আৰু লগতে আপোনালোকক জৰিমনা বিহিব। গতিকে এই কথাসমূহ আমি খুব মনোযোগেৰে জনাটো দৰকাৰ। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তালৈ যোৱাৰ আগতে, কাৰণ 1 ফেব্ৰুৱাৰী 2026 পৰা এই প্ৰকল্পভাগ মুকলি কৰিব বুলি ইতিমধ্যে আমি গম পাইছোঁ। যিহেতু দেওবাৰৰ পৰা এই প্ৰকল্পভাগ মুকলি হ'ব আৰু সকলোৱে শাৰী পাতি যাব লাগিব। গতিকে এই জাননীসমূহত থকা কথাসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও নিজৰ চিনাকি বা বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই তেওঁলোককো এই কথাখিনি জানিবলৈ সহায় কৰক। তো ভিডিঅ'টো আজিলৈ ইমানেই। ধন্যবাদ।